অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা অতি সুন্দৰ দৃশ্য দেখাম। তো এয়া গৈ আছোঁ অতি সুন্দৰ দৃশ্য চাবলৈ। তো আপোনালোকক পলম নকৰি দৃশ্যটো চাওঁ বলক। এই কাষতে থকা এটা সুন্দৰ দৃশ্য এয়া হৈছে আপোনাৰ নাজিৰাত আছে। এইটো দৃশ্য চাওক, অতি সুন্দৰ লাইটিং আছে। আপোনালোকে আহিব, মজা দৃশ্যটো মজা আপোনালোকে আহিব। আমি আহিছিলোঁ ইয়াৰ লগতে আপোনাৰ কি ধুনীয়া ধুনীয়া সুন্দৰ দৃশ্য এয়া দেখিছে আপোনালোকে। আহিব আপোনালোকে এবাৰ চাই ল'বহি, কি সুন্দৰ লাইটিং আছে। সেইফালে আছে আপোনাৰ অসমৰ এশিঙীয়া গড়, অসমৰ এশিঙীয়া গড় মানে বিখ্যাত অসম। তো এয়া দেখিছে আপোনালোকে কি সুন্দৰভাৱে আছে নাজিৰাত। আমি আহিছিলোঁ নাজিৰা, চাওক কি সুন্দৰ। আমি কেইটা আহিছিলোঁ এয়া আদিল হাই কৈ দিয়া, এয়া মইনা, আমি সকলো আহিছিলোঁ নাজিৰা চাবলৈ আহিছোঁ আমি। কি সুন্দৰ এটা দৃশ্য, আপোনালোকে সকলোৱে আহিব এবাৰ চাই যাবহি। অতি সুন্দৰ লাইটিং চিষ্টেম। কোৱা কিবা কোৱা, কেনেকুৱা লাগিলে? ফটো মাৰি বিৰাট ভাল লাগিছে। চবকে আহিব কোৱা এবাৰ। আহিবা ইয়াত মজা মজা মজা, কি সুন্দৰ চোৱা। লাইটিং চিষ্টেম আপোনাৰ বেলেগ বেলেগ লাইটিং হৈ যায়, কালাৰ বেলেগ বেলেগ হৈ যায়। আপোনালোকে চাব, এইটো এটা কালাৰ আছে, অৰ্ণেশ্যনে বেলেগ হৈ যাব। চাওক অতি সুন্দৰ, কি সুন্দৰ পানী। আপোনাৰ আমাৰ নাজিৰাত ONC কলনীৰ ভিতৰত এইটো অৱস্থিত, নতুনকৈ হৈছে। আপোনালোকে এবাৰ আহি চাই যাব, ফটো মাৰিব আৰু ফেচবুকত আপলোড কৰিব। কি সুন্দৰ চব, সুন্দৰ, অতি সুন্দৰ। সেয়া অনিতা গৈ আছে। সেয়া কাষতে আছে আপোনাৰ আমাৰ জাতিৰ পিতা, সেয়া আমাৰ মহাত্মা গান্ধীৰ এয়া মূৰ্তি দেখিছে আপোনালোকে। ৰাতি হৈছে কাৰণে আপোনাৰ কালাৰটো ভালকৈ অহা নাই। সোণৰ দাম কমিলতে চাদা খাবলৈ শিকিলোঁ আৰু শিকিলোঁ ৰহি গাজ পানী। এই সোণৰ দাম বাঢ়িলতে বিয়াৰ আশা মই এৰিলোঁ আৰু নকৰোঁ দেহা মনৰ হানি। আই মই হলোঁ দুখীয়া মতা